গুটিয়াপাৰা গাঁওখনৰ বুঢ়ী ৰিভাৰ যিটো আছে এই বুঢ়ী ৰিভাৰৰ ওপৰত WPTVC বিভাগৰ পৰা RCC ব্ৰিজ নিৰ্মাণৰ কাৰণে এটা চেংচন অনা হৈছিলে আৰু ইয়াৰ লগতে সংযোগী ৰাস্তা এই ৰাস্তাখন CC ব্লকৰ দ্বাৰা দি বনাবৰ কাৰণে যেটো আমি মঞ্জুৰি পাইছিলোঁ অসম চৰকাৰৰ পৰা আঁচনি হিচাপে এই গোটেইখিনি কামটো সম্পূৰ্ণ হৈ যোৱাৰ পাছত আজি আমাৰ যিবিলাকে কামটো কৰিছিলে তেখেতসকলে আমাৰ বিভাগীয় যিবিলাক মানে ইষ্টিমেট অলৰেডি তেখেতসকলৰ আছিলে এই মৰ্মে আজি গোটেইখিনি কমপ্লিট কৰাৰ পাছত মুকলি কৰিবৰ কাৰণে কাৰ্যসূচী লোৱা হ'ল আজি আমি যেটো মুকলি কৰিলোঁ ইয়াৰ দ্বাৰা দি এই অঞ্চলৰ ৰাইজে আমাৰ দলংখন আৰু ইয়াৰ লগত সংযোগী যেটো ৰাস্তা আছে এই ৰাস্তাটো ৰাজহুৱা আমাৰ গাঁওখনৰ বা আমাৰ চৰকাৰী PWD ৰোড হিচাপে ব্যৱহাৰ কৰিব পাৰিব ৰাস্তা আৰু ব্ৰিজটো নথকাৰ কাৰণে অঞ্চলৰ ৰাইজে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছিল যোৱা দিনবিলাকত ইয়াত এটা কাঠৰ দলং আছিল আৰু এই কাঠৰ দলং যেতিয়া জৰাজীৰ্ণ অৱস্থাত আছিলে আমাৰ এই গুটিয়াপাৰা গাঁওখনৰ মানুহবিলাকে আন আমাৰ অঞ্চলৰ লগত তেওঁলোকৰ যেটো যাতায়াতৰ ব্যৱস্থা আছিলে যথেষ্ট অসুবিধা হৈছিল এতিয়া সেই অসুবিধাটো বুজি পেলাই আমি চৰকাৰৰ ওচৰত যেটো আবেদন কৰিলোঁ এই মৰ্মে চৰকাৰে যেটো আঁচনিখন তেখেতসকলে মঞ্জুৰি দিলে আৰু ইয়াৰ দ্বাৰা দি আমি নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিব পাৰিছোঁ সঁচাকৈ ৰাইজৰ কাৰণে যথেষ্ট মানে অসুবিধা যেটো আছিলে সেই অসুবিধাটো আজিৰ পৰা একেবাৰে নাইকিয়া হ'ল বুলি আমি ক'ব পাৰোঁ ৰাইজৰ উপকৃত হ'ব আৰু এই ৰাস্তা আৰু দলঙৰ ডালা দি সবৰে এটা উপকৃত হ'ব বুলি মই ভাবোঁ আমাৰ BPFৰ যেটো মানে ষ্টেণ্ড ৰিগাৰ্ডিং দি তাৰমানে কাৰ ওপৰত আমাৰ অলৰেডি BPF দলৰ পৰা ক্লিয়াৰ এটা ষ্টেণ্ড আমি আগৰ পৰাই দি আহিছোঁ যে অসম চৰকাৰে আইনটো বলবৎ কৰিবৰ কাৰণে বা ভাৰত চৰকাৰে যেটো এটা এইটো বলবৎ কৰিবৰ কাৰণে ইতিমধ্যে তেওঁলোকে হাতত লৈছে আৰু ইতিমধ্যে অধিসূচনা জাৰি কৰিছে তাৰ প্ৰতি আমাৰ BPF দলে সদায় সমৰ্থন কৰি আহিছে আৰু যিসকলক আজি ভাৰতীয় নাগৰিক হিচাপে গণ্য কৰি পেলাই ইয়াত থাকিবৰ কাৰণে সুযোগ সুবিধা দিবৰ কাৰণে চৰকাৰে আইনগতভাৱে ব্যৱস্থা কৰিছে এই সকলক আমি আমাৰ BPF দলৰ পৰা চৰকাৰে যেনেকৈ ব্যৱস্থা কৰিব ঠিক তেনেকৈ সমৰ্থন কৰিবৰ কাৰণে ইতিমধ্যে আমাৰ পৰা সিদ্ধান্ত লোৱা আছে গতিকে ইয়াৰ ওপৰত বিস্তৃতভাৱে আমাৰ দলীয় সভাপতি হিচাপে হাগ্ৰামা মহিলী ডাঙৰীয়া দেৱে চৰকাৰৰ যিখিনি অধিসূচনা জাৰি কৰা ইয়াৰ ওপৰত গোটেইটো অধ্যয়ন কৰি পেলাই আকৌ মানে ষ্টেটমেণ্টটো দি দিব মোৰ ফালৰ পৰা সেইটোৱে হয় যে আমি ভাৰত চৰকাৰ বা অসম চৰকাৰে বলবৎ কৰিবলৈ লোৱা আইনটো কেতিয়াও আমি বিৰোধিতা কৰা নাই সমৰ্থন কৰি আহিছোঁ নিশ্চয়কৈ এতিয়াও আমাৰ বা ভৱিষ্যতলৈও সমৰ্থন কৰাত আমাৰ কোনো অসুবিধা নাই আমাৰ ষ্টেণ্ডটো আমি পজিটিভলি ক্লিয়াৰ কৰি ইতিমধ্যে দি দিছোঁ স্যাৰ MP নিৰ্বাচন সন্মুখলৈ চাপি আহি আছোঁ ইয়াত আপোনালোকে দুটা সমষ্টিত BPF দলে MP থিয় কৰাব তাৰপাছত যিটোকে BJP UPPL GSP তেখেতসকলে এলায়েন্সকে ইয়াত নিৰ্বাচনখন খেলিব গৈ আছে তেনে ক্ষেত্ৰত আপুনি BPF দলে সকলগৰীয়াকৈ কেনেকৈ ফাইট কৰিব পাৰিম বুলি আপুনি আশাবাদী আমি অকলে ফাইট কৰিব যোৱা নাই BPF দলে কেতিয়াও অকলে ফাইট কৰিবৰ কাৰণে যোৱা নাই প্ৰকৃতাৰ্থত আমি ৰাজ্যক লৈহে ইলেকশ্যনত অৱতীৰ্ণ হ'বৰ কাৰণে অংশগ্ৰহণ কৰিবৰ কাৰণে আগবাঢ়িছোঁ পলিটিক্সত অৰ্থাৎ ৰাজনীতিত ৰাইজে শক্তি ৰাইজ যাৰ লগত থাকিব ইয়ে সৰ্বশক্তিমান হয় আজি BPF দলৰ লগত BTC অঞ্চলবাসী ৰাইজ আৰু আমাৰ দৰং ওদালগুৰি সমষ্টিবাসী ৰাইজে চবেই মানে সমৰ্থন কৰিছে একেলগে জড়িত হৈছে একেলগে কাম কৰি আছে আৰু আমি দুয়োটা সমষ্টিটো BPF দলে আজি 1 নম্বৰ আমাৰ স্থানতে আছে গতিকে আমাৰ BPF দলে যেহেতু লাখ লাখ ৰাইজৰ ভোটাৰ আমাৰ যিসকল ৰাইজ আছে তেওঁলোকৰ মানে কি কয় বিপুলভাৱে সমৰ্থন লাভ কৰিব পাৰিছোঁ গতিকে ৰাইজে ৰজা ৰাইজে যেহেতু সৰ্বশক্তিমান আৰু ৰাইজ যেহেতু আমাৰ লগত আছে আৰু ৰাইজক লৈয়ে আমি অহা নিৰ্বাচনত অংশগ্ৰহণ কৰিবৰ কাৰণে আৰু তেখেতসকলক লগত লৈয়ে আমি নিৰ্বাচনত জিকিবৰ কাৰণে কাম কৰি আছোঁ আমি ৰাজনৈতিকভাৱে হয় দলীয়ভাৱে আন দলবিলাকৰ লগত আমাৰ বুজা পৰা নাই আমি কোনো মিত্ৰতাও স্থাপন কৰা নাই কিন্তু ৰাইজৰ লগত আমাৰ পোনপটীয়া যোগাযোগ আছে ৰাইজ আমাৰ লগত আছে আমি ৰাইজৰ লগত একেলগে কাম কৰি আছোঁ গতিকে ৰাইজৰ শক্তিটো লৈয়ে আমি নিৰ্বাচনত কাম কৰি আৰু জিকিবৰ কাৰণে আগবাঢ়িছোঁ পশ্চিম কোকৰাঝাৰ সমষ্টিৰ MLA ডাঙৰীয়াই আপোনালোকৰ গাঁৱৰ উন্নয়নৰ কাৰণে বা
সুযোগ সুবিধাৰ কাৰণে যিটো ৰাস্তা আৰু RCC ব্ৰিজখন বনাই দিলোঁ তাৰ কাৰণে আপুনি MLA ডাঙৰীয়ালৈ কি ধন্যবাদ জ্ঞাপন কৰিব? আমাৰ ভুটিয়াপাৰা গাঁওখনৰ যিটো আজি বুঢ়ী ৰিভাৰৰ ওপৰত যিটো ব্ৰিজ RCC ব্ৰিজ উদ্বোধন কৰিলে তাত আমি গাঁওবাসী হৈ অতি আনন্দিত হৈছোঁ। কাৰণ ইয়াত বহুত কষ্টৰে আমি চলাব লগা হৈছিল, বিশেষকৈ কৃষি কামৰ কাৰণে আমাৰ যথেষ্ট ক্ষতিজনক আছিলে আৰু কষ্টকৰ আছিলে, কিন্তু সেইটো নোহোৱা হৈ গৈছে। তাৰ কাৰণে আমি অতি আনন্দিত হৈছোঁ আৰু তাৰ কাৰণে আমাৰ পশ্চিম কোকৰাঝাৰৰ 29 নং সমষ্টিৰ MLA মহোদয়ক আমি আনন্দৰে সৈতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ, যাতে ভৱিষ্যতৰ ৰাইজৰ কাৰণে আকৌ কাম কৰিবলৈ সুবিধা পায়। ভগৱানে তেওঁক আশীৰ্বাদ কৰক, সেইটোকে আমি কামনা কৰিছোঁ। আৰু দ্বিতীয় কথা হ'ল আমাৰ গাঁওখনৰ যিটো CC ব্লক বনালে ইয়াৰ এটা অংশ এতিয়ালৈকে কমপ্লিট কৰিব পৰা নাই। অদূৰ ভৱিষ্যতত আমাৰ মাননীয় MLA মহোদয়ে সেই কামটো সম্পূৰ্ণ কৰিব বুলি আমি আশাবাদী। সেইকাৰণে আমি এখেতক পৰৱৰ্তী পৰ্যায়ত আমি তেখেতৰ শক্তি যাতে প্ৰবলভাৱে বৰ্তি থাকে তাৰ কাৰণে আমি ভগৱানৰ ওচৰত আশীৰ্বাদ আশা কৰিম। অনাগত সময়ত তেনেদৰে এজন ব্যক্তি বা MLA আৰু সদায় পাই থাকক বুলি আপুনি কামনা কৰিব নেকি? চাওক, এতিয়া মানে যিজন MLA গোটেই আমাৰ অঞ্চলৰ সমস্যাবিলাক নিশ্চয় বুজি পাইছে। নতুন হ'লে আকৌ নতুনৰ কাৰণে অলপ নতুন হয়, গতিকে সমস্যাবিলাক বুজিবলৈ আৰু সময় লাগে। গতিকে যিহেতুকে আমাৰ গাঁওখনৰ কামটো আধৰুৱা হৈ আছে আৰু আমি অলপ আগতে যিটো ৰাস্তা দেখুৱালোঁ, এই বুঢ়ী ৰিভাৰৰ ওপৰত যিটো RCC ব্ৰিজ গঠন কৰিলে তাৰ পৰা সূৰ্যাকাটা মইনাগুৰিলৈ যোৱালৈকে যিটো ৰাস্তা আছে সেইটো কৰিবৰ কাৰণে তেখেতৰ যিটো নলেজৰ আছে কাৰণে